হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। তো আজি মই আপোনালোকৰ কাৰণে বনাবলৈ গৈ আছোঁ। কি বনাম আহক চাওক। তো মই বজাৰত ওলাই আহি দেখি পালোঁ বেঙেনা। তো আজি বনাম বেঙ্গন ভর্তা। বেঙ্গন ভর্তা বনাম। তো আহি মই এতিয়া কিটচেনত সোমালোঁ। তো বেঙ্গন ভর্তা বনাবলৈকে আমাক লাগিব বেঙেনা লগত বিলাহী আৰু আদা এটুকুৰা লগত কেঁচা জলকীয়া, তাৰ লগত নহৰু কেইটামান, ধনিয়া। তো এইখিনি এতিয়া আমি ধুনীয়াকৈ ধুই ল'ম। তাৰপিছত আমি বেঙেনাকেইটা অলপ কাটি দিম, মানে মাজতে কাটি দি তাত নহৰু জলকীয়াখিনি ভিতৰত সোমাই দিম। তাৰপিছত আমি অকণমান সৰিয়হৰ তেলেৰে মচি দি এইটো জুইত এতিয়া সেকিম। গেছটো জ্বলাই এতিয়া আমি তাত ল'ম জালি এখন। তাতে বেঙেনা আৰু বিলাহীকেইটা অকণমান পুৰি ল'ম। লগত আদা দুটুকুৰাও দিম। ধুনীয়াকৈ এতিয়া পুৰা হোৱাৰ পিছত উঠাই ল'ম এইখিনি গোটেইখিনি। তাৰপিছত ভিতৰৰ নহৰু জলকীয়াখিনি ওলাই ল'ম। তাৰপিছত ভালকৈ বাকলিখিনি গুচাই ল'ম বেঙেনাৰ, লগতে বিলাহীৰো বাকলিখিনি গুচাই ল'ম। তাৰপিছত নহৰু আৰু জলকীয়াখিনি ধুনীয়াকৈ সৰু কৰি কাটি ল'ম। নহৰু জলকীয়া আদা। তো এইখিনি একদম মিহি কৰি কাটি ল'ম। কাটি লোৱাৰ পিছত তাৰপিছত বেঙেনাখিনিও কাটি ল'ম। বেঙেনা বিলাহী দুয়োটা একেলগে সৰু কৰি কাটি ল'ম। গোটেইখিনি সৰুকৈ পূৰা কাটি ল'লোঁ একদম মিহি কৰি। প্লেটখনত উঠাই ৰাখিম। তাতে ধনিয়াৰ গুড়িখিনিও দি দিম। তাৰপিছত এটা পিঁয়াজ সৰু কৰি কাটি ল'ম। তো এতিয়া গেছটো জ্বলাই লৈ তাত এখন পেন ল'ম। তাতে সৰিয়হৰ তেল দিম। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত তাত কেইটামান দিম জিৰা, গোটা জিৰা। তাৰপিছত তাত দিম সৰুকৈ কাটি থোৱা আদা, নহৰু আৰু জলকীয়াখিনি। সেইখিনি অকণমান ভাজি ল'ম।
তাৰপিছত তাত দিম এতিয়া পিঁয়াজখিনি। তো এইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ম। অকণমান অকণমান ইয়াতে হালধি দিম, লগত জলকীয়া পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ অকণমান, লগতে নিমখ। তো এইখিনি ধুনীয়াকৈ ভালদৰে মিক্স কৰি ল'ম। বেছি টাইম নাভাজিব, নহ'লে জ্বলি যাব। তাৰপিছত ইয়াত ঢালি দিম বেঙেনা আৰু বিলাহীখিনি। এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। তো এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে তেল এৰি নিদিয়ে। তাৰপিছত আৰু অকণমান তেল দিম ইয়াতে, কেঁচা তেল। কেঁচা তেল দিলে সোৱাদটো আৰু বেছি ধুনীয়া হয়। তো এতিয়া আমাৰ বেঙেনা ভৰ্তা ৰেডি। এইটো এতিয়া আমি প্লেটত ঢালিম। এনেকৈ আপোনালোকে ঘৰত বনাই খাব, নিশ্চয়কৈ আপোনালোকেও ভাল পাব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব, লগতে কমেণ্টো কৰিব আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এইখিনি আছিলে। আকৌ আহিম আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ।